গাইজ আজি শুটিং মুন মাস্তির আমি এক জায়গাত গেছিলো লোকেশন এটাত তাতে আমার ভিডিও নহল শুটিংটো বহুত ভাল হল সেইকাৰণে আমি ফিল্ড চেঞ্জ কৰিব লাগা হল জায়গা চেঞ্জ কৰিব লাগা সেইটো কাৰণে গাইছ আমি ইয়াতে আহিছো শব্দ বহুত শব্দ হৈছিল সেইকাৰণে আমি এইটো লোকেশনত আহিলো এতিয়া আৰু বৰ্তমান ষ্টাৰ্ট কি কৰবা এটা তাকেতো বহুত টেনচন হৈছে কাইলেৰ নামটো আহি গৈছে এতিয়া হাউমাৰ খোজৰ হলো কৰিম ৰিলছত ঠাণ্ডাত মই ভোজখান পাতি কেনে ভোজখান পাতিবৰ কাৰণে জোৰ দিছিলে ভোজখান খাবাৰ কাৰণে পাতিছিলো সেইকাৰণে সাত পুৰণা লগক মাতিছিলো কোনোবা আৰু ৰিলছ আৰু লগত ঠাণ্ডাত কি হ'ল মই কিবা এটা মিলাইছিলো বস্তু মানুহ আগবাৰ ধৰলে এইটো দেখি কেইমান টেক লৈছো মুখস্থ টাইপত কোৱাৰ কাৰণে বস্তুটো তোমাক কোনে ক'বা দিছে মুখস্থ টাইপত এতিয়া আমাৰ শুটিং চলি আছে ভিডিঅ'বোৰ চাই থাকক কেনে পাই জনাব এতিয়া কিয় নাম আহিছে আমাৰ গাঁৱৰ আমাৰ গাঁৱৰ পাগলা এতিয়া আৰু ব্লগত কৈছো না কোনা আমাৰ যি শুটিংৰ নতুন স্পেশাল কে বনাই আছে হয়তো কৈছো বাপৰে চক খাই পোৱা মোৰতো ৰাতি মুঠ পোৱা বিচনাত ভাল লগা দেউতা বাপন আছিলে পইচা নিবাৰ কাৰণে বাপন আছিল মই গম পাইছো ৰ তুমি যাই লও আৰু কেহে মাৰো চিনে না তাইলো বাইদেউ হেৰি বিয়াত দিলে ভিডিঅ' এনেকে কৰি ই কেকটো নকমাম বুলি হিমত নালাগে নি নকমাম বুলি নকমালা বাইদেউ ভিডিঅ' এনেকে কৰি চালমান খান বিয়াত আগে ইমান বুলি কেকটো নকমাম বুলি নকমালা দিছো বিয়া দিছো এই মুকলা আছিলে ৰাস্তাত সেইটো উঠছিল তো ই মকলা আছিল ৰাস্তা তলে কেনকে মিলাও ইও মোক বেয়াকে কৈছে ই যেনে চলি এবাৰ বয়াকে মাৰব তাই হেৰি বাপন না তাকে তো মই লগ পাইছিলো ৰাস্তাত হলে পইচাটো উঠি আহতে হলে কুট মিলাও জেমাই চলি সি এই কি লৈছ ক আম শুকলা গেলি এই গোটেই কেইটাৰ কাৰণে আম শুকলা এইটো খাই ল'বা নেকি এনাম নাৰ বাতিতে আম শুকলা আনছো আখলা খাই ভাল লগা নাই ৰবা এই আটি ৰবা সেই এইজন মেক্সিচিনে ভিক্ষাৰী ডাঙৰ মই কৈ দিয়া তো গাইছ এতিয়া আমি শুটিংৰ মাজত ঋষিতে আম আমি প্ৰভাইড লৈ আহিছে তো প্ৰভাইড এতিয়া খাই আছো বৰ্তমান খাই আছো কিবাৰ বানি পারব ভিডিও জুনি চাই আছে চিন্তুৰ পৰাই ৰিল গল চিন্তু বহাৰ পৰাই তুমি কয় এনকে কিবা পেট ফিকাব ইটো বঢ়িয়া আছিল চিন্তুটো ডাইলগ দিব হ'ব দে আৰু আজি কিন্তু মই টেনচনটো দূৰ হল না দূৰ হ'ব দে এইটা কি খালা খাতা আছিল চিন্তু পেটটো লাগিলে খাইলো ধুনীয়া পিন্ধি ধুনীয়া এইটো আমাৰ পেটটো লাগালে অলপ মানে সেইটো ল'ব লাগে দেই ষ্টেটাছটো নাই বলে মই দি এই বুজি পাইছি মোৱাৰি হে বুজি চিন্তু মুখৰ পৰা ওয়াই দি যাও এই নাকে ওয়াই দিলো ডাইৰেক্ট মুখৰ পৰা ডাইৰেক্ট কৈ লৈ নিমিলে তথাপি মিলিমে ৰাতে মানে যি কি নাও দে গুৱাহাটী দিছে তাত তুমি না মাছাৰ পৰা অলপমান টেনচন তোৰ পৰা দূৰ হ'ব আজি এটা কাম কৰবি আজি কিন্তু নহয় অভিমান কৰিবা তুমি আজি কিন্তু এটা কাম কৰবি আজি খাম কিন্তু আজি কিন্তু খাম তাৰপৰা সিদ্ধ মুণ্ডা ডাইলগ দিব মোৰ লাগি পইচা বস্তু হাতটো লাগছি এই নহয় খাম বুলি কওঁতে মিউজিফাই কওঁ কৈছে হেৰি লগতে পলাও বনা তেতিয়া আশা লাগে দেউতাৰ কথা এটা হেৰিব পইচা ক'ত পাবি হাতটো লাগছে বাকী লইবি কাবাৰ দোকান পাই আকালকে মাইতি অপ্তাহত লুটব আৰু তাৰ পিছত সেইটো ডাইলগ দিয়াৰ পিছত কবা আই এম ৰিয়েলি সৰি গুৱাহাটী বুজি পাইছে ৰেডি দে ভাল আপুনি কি বহৰলৈ মিলি গৈছে আমাৰ এটা কাম কৰবি আজি কিন্তু হাঁহ খাম হাঁহটা যোগাৰ কৰবি দেউতাৰ লগত অলপ পোলা মাংস যা লৈ আহ যা আজি দগৰি খাম আজি খায়ে মায়ে না কি কোৱা বোৱাৰী খাই লৈ ধুনীয়া পিন্ধি উৰি হ'ব তাই জসন নিদি 1 2 3 অ্যাকশন আজি খাম কিন্তু না কি কোৱা খাম কিছু আজি খাম কিছু বাকি যি নহওক পিন্ধি উৰি ধুনীয়া অ্যাকশন বাকি যি নহওক আজি খাম কিছু পিন্ধি উৰি ধুনীয়া যা যোগাৰখিনি কৰগে আজি খাম কিছু খাই লৈ ধুনীয়া পিন্ধি উৰি ধুনীয়া তো হেল্ল' গাইজ
এইজন হৈছে আমাৰ যিটো মানে ঘৰটোৰ মালিক। আমি য'ত শ্বুটিং কৰি আছোঁ আপোনালোকে যিটো ঘৰ দেখা পাই আছে মাটিৰ ঘৰ, সেই ঘৰটোৰ মালিক। এখেতে ঘৰটো বনোৱাৰ কাৰণে বহুতখিনি বস্তু মানে আমাৰ কাৰণে যোগাৰ কৰি কেনে হেৰি কৰি আছে। 20% জাষ্ট ঘৰটোৰ কাম কমপ্লিট হৈছে, বাকী 80% কাম আছেই আৰু। তথাপিও ঘৰটো কিমান ধুনীয়া হৈছে, সৌন্দৰ্য। আপোনালোকে বাবুকাৰ অলপ কিবা কৈ দিয়ক আপুনি। ধন্যবাদ মুনমাস্তি চেনেলৰ সমূহ কাম কৰা মেম্বাৰ্ছসকল। এই ঘৰটো আচলতে মোৰ সপোন আছিলে যে এটা খেৰী ঘৰ এনেকুৱাকৈ ধুনীয়াকৈ বনাম। তো সপোনটো এতিয়া বাস্তৱত পৰিণত হ'ব গৈ আছে আৰু কিছু কাম বাকী আছে। আৰু বিশেষকৈ আমাৰ মুনমাস্তি চেনেল আৰু ৰসালাভ গ্ৰুপৰ কাৰণেই ঘৰটো বনোৱা হৈছে। তেওঁলোকে এনিহাও ইয়াত ভিডিঅ' কৰিব পাৰিব, কোনো টেনশ্যন নাই। তেওঁলোকৰ কাৰণে পূৰা ফ্ৰী আছে। আৰু কিবাকিবি যোগাৰ কৰি আছোঁ মাছ মৰা সঁজুলিৰ পৰা পুৰণা কিছুমান বস্তু স্মৃতি হিচাপে ৰাখিবৰ কাৰণে। ধন্যবাদ, আপোনালোকে ছাপোৰ্ট কৰিব লোকৰ চেনেলকেইটাক। তো আমাৰ ফালৰ পৰা আপোনালোক ধন্যবাদ। মানে আমাক যে এইখিনি সুবিধা কৰি দিছে সেইটো কাৰণে বহুত বহুত ধন্যবাদ। এনেকুৱা এটা পৰিৱেশ, গাঁৱৰ পৰিৱেশত বা এনেকুৱা এটা পৰিৱেশ আমি য'তে নাপাওঁ আজিকালি, বা এনেকুৱা ঘৰ নাপাওঁ। কিন্তু আমাৰ ভিডিঅ'ৰ কাৰণে কিছুমান স্ত্ৰীবোৰ কাৰণে বহুত ভাল হৈ এনেকুৱা পৰিৱেশ এটা বা এনেকুৱা ঘৰ এটা। তো সেইটো কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ যদি আমাৰ এইখিনি সুবিধা কৰি দিয়াৰ কাৰণে। ধন্যবাদ। বাকী আৰু ঘৰটো কিমানখিনি কি আগবাঢ়ি থাকে। বাবুক আৰু এটা চেনেল আছে চুহানা বিন্দাছ বুলি, সেইটো চেনেল চুহানা বিন্দাছত তাৰমানে সম্পূৰ্ণ ঘৰটোৰ খেৰ কিনাৰ পৰা আদি কৰি আৰম্ভণিৰ পৰা গোটেইখিনি আছে। আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তাৰ মূল্যটো পোৱা যেন পাম আৰু আমি শেষত উদ্বোধনী যেতিয়া ঘৰটো কমপ্লিট হ'ব, উদ্বোধনী ভিডিঅ' এটা বনাম। আপোনালোকে এই আমাৰ চিন্তুৰ ভ্লগৰ ডেছক্ৰিপশ্যনতে চুহানা বিন্দাছৰ লিংকটো থাকিব, সেইটো যাই ছাবস্ক্ৰাইব কৰি থৈ দিব। থেংক ইউ। গাইজ বহুত গৰম ন, সেইটো কাৰণে চিন্তুটা অলপ বতা ল। হেৰেৰ পইচা কাক বয় নিজে বিচি আছা, মোক বকা দি। দেউতা অলপ লওঁ ৰ'ব। কি বস্তু চাব বিচনিখান কিহৰ? আজিকালি আমি মানে আৰু মানে যি টি বিচনীৰে নিবিছো ন। আজিকালি মানে আমি আৰু বেলেগ এনে বতাহটো কিবা বেলেগ ঠাণ্ডা হয়। পইচাত মূল্য দিব নালাগে তাৰমানে।